हाई फ्रेंड्स वेलकम टू माई चैनल फ्रेंड्स आज भिडिओ आमी आलोचना करिम एनेकुवा दुटा एप्सर विषय जी एप्स व्यवहार करी आपलोके आपलोकर बयस अति सहजते हिसाब करि उलियाब पारिब। हाई फ्रेंड्स आज आमी एनेकुवा दुटा एप्सर विषय आलोचना करिम जी एप व्यवहार करी आपलोके आपलोकर बयस अति सहजते हिसाब करि उलियाब पारिब। सो फ्रेंड्स बोलक आज भिडिओ आरम्भ करूँ। सो फ्रेंड्स भिडिओ आरम्भ करार आगते जदि आपलोके मोर चेनेलटोक साबस्क्राइब কৰা নাই তেতিয়াহ'লে क्लिक কৰি সাবস্ক্রাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল বুটামত ক্লিক কৰি ল'ব যাতে মই আপলোডিং কৰা ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাব পাৰে। सो फ्रेंड्स प्रथमते प्ले स्टोर ऑन कर लब। प्ले स्टोर ऑन करार पिছত आपलोके ऊपर सार्च बुटाम देखिसे सार्च बुटाम सार्च कर लब एज कैलकुलेटर लिखि मैं एज कैलकुलेटर लिखि सार्च कर दिँ। फ्रेंड्स मैं एज कैलकुलेटर लिखि आसो लिखि सार्च कर दिसो। सार्च करार पिছত देखिसे मैं आपलोक इयात देखुवाई दि आसो रंगाके सार्कुलेटर दी एज कैलकुलेटर 3 नम्बर एप्सटो देखिसे 3 नम्बर एप्सटो क्लिक करिब। मोर अलरेडी इन्स्टल आछे फ्रेंड आपलोके इन्स्टल कर लब। मोर अलरेडी इन्स्टल आछे सो मैं এই এপসটোতে গৈ আপোনাক দেখুৱাই দি আছো। সো প্ৰথমতে এপসটো বিচাৰি উলিয়াই লওঁ কোনখিনিত আছে। সো ফ্ৰেন্ডস এপসটো পালো। ইয়াত দেখিছে আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস আহি পৰিব আৰু ওপৰত দেখিছে এইটো জেগাত এজ ক্যালকুলেটৰ লিখা আছে। এজ ক্যালকুলেটৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এডছ আহিব পাৰে এডছটো কাটি দিব। ইয়াত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব। মই কাৰোবাৰ এজনৰ ডেট অফ বাৰ্থটো দি দিওঁ এনে এটা। সো ইয়াত ডেট অফ বাৰ্থ দি দিছো। डेट अफ बार्थ दियार पिছত देखिसे एज कैलकुलेट बुली लिखा আছে कैलकुलेटत क्लिक কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি পৰিব। সো फ्रेंड्स দেখিছে ইয়াত আপোনাৰ এজটো কিমান আছে এতিয়া এই আজিৰ ডেটত সেই গুটিখিনি দেখুৱাই দিছে ইয়াৰ মন্থ আৰু ডেজ কিমান আছে দেখুৱাই দিছে। সো অলপমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে তলত দেখিব পাৰিছে এক্সট্ৰাকে টোটাল কিমান ইয়াৰ হ'ল টোটাল কিমান মন্থ হ'ল কিমান উইকস হ'ল কিমান ডেজ হ'ল গুটিখিনি দেখুৱাই দিছে আৰু তাৰ তলত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ আপকামিং বাৰ্থডেজ কোন দিনাখন পৰে তাৰ ডেটসমূহ আৰু আপোনাৰ সেই ডে সমূহ ইয়াত দেখুৱাই দিয়া আছে কোন বাৰে পৰিব সেই বাৰসমূহ ইয়াত দেখুৱাই দিয়া আছে। সো फ्रेंड्स এতিয়া আমি নেক্সট এপছলৈ যাওঁ আকৌ এজ ক্যালকুলেটৰ লিখি সার্চ কৰি দিওঁ। এজ ক্যালকুলেটৰ লিখি সার্চ কৰা পিছত চাও फ्रेंड्स নেক্সট এপছটো কেনেকুৱা হয়। এতিয়া ইয়াত আপুনি দেখিছে অথনি যোনটোত আছিলে তাৰ তলৰটো এপছ দেখিছে মই সার্কুল কৰি দেখুৱাই দি আছো। ইয়াত ক্লিক কৰি ল'ব। মই ক্লিক কৰি লওঁ। মোৰ অলৰেডি ইনষ্টল আছে আপোনালোকে ইনষ্টল কৰি ল'ব। মই ওপেন কৰি লওঁ। ओपन करार पिছত फ्रेंड्स देखिसे এনেকুৱা এটা ইন্টাৰফেস আহি পৰিব। ইন্টাৰফেসটো এনেকুৱা আহি পৰে। তাৰপিছত আপোনালোকে চাব ইয়াত এডছ আহিব পাৰে এডছটো কাটি দিব। ইয়াত আপোনালোকে দেখিছে ওপৰত আপোনাৰ বাৰ্থডেটো লিখিব লাগিব ডেট অফ বাৰ্থটো লিখিব লাগিব। সো ডেট অফ বাৰ্থটো মই ইয়াত সার্চ কৰি দিওঁ কোনবা এজনৰ যিকোনো এজনৰ ডেট অফ বাৰ্থ এটা দিলে হ'ল আৰু মই ইয়াত কোনবা এজনৰ মোৰ লগৰীয়া এজনৰ দি দিওঁ। ইয়াত আপুনি দেখিছে এজ ক্যালকুলেটৰ এজ বুলি লিখা আছে না ক্যালকুলেট এজত ক্লিক কৰি দিয়াৰ পিছত দেখিছে এনেকুৱা এটা ইন্টাৰফেস আহি পৰিছে। ইয়াত আপুনি দেখিছে আপোনালোকে নিজৰ এজটো শ্বেয়াৰো কৰিব পাৰিব কাকবাক আপোনালোকে কিমান দিন কিমান বছৰ কিমান মাহ কিমান ঘণ্টা কিমান মিনিট হ'ল গোটেইখিনি চাব পাৰিব। আৰু ইয়াত তলত দেখিছে আপোনালোকে কোন বাৰে জন্ম হৈছিলে সেই বাৰো চাব পাৰিব फ्रेंड्स দেখিব পাৰিছে। আৰু তাৰ তলত আপোনালোকে আৰু অলপমান স্ক্ৰল ডাউন কৰি চাব পাৰিব फ्रेंड्स। ইয়াত দেখিছে এইকণত দেখিছে फ्रेंड्स আপোনালোকৰ নেক্সট যোনটো বাৰ্থডে আহি আছে তাৰ কাউণ্ট ডাউন কিমান মাহ কিমান দিন কিমান ঘণ্টা কিমান মিনিট আৰু কিমান সেকেন্ড বাকি আছে আপোনাৰ নেক্সট যোনটো বাৰ্থডে আহি আছে সেই বাৰ্থডেৰ কাৰণে। সো फ्रेंड्स গম পাইছে ইমান ধুনীয়া দুটা এপছৰ বিষয়ে মই আলোচনা কৰিছো আজি ভিডিঅ'টোত। সো फ्रेंड्स দেখিব পাৰিছে আপোনালোকে এই দুটা এপছটো যি দুটা এপছ ইউজ কৰি আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থৰ মাৰি আপোনালোকৰ বয়স বৰ্তমান কিমান বছৰ হ'ল কিমান দিন কিমান মাহ হ'ল গোটেইখিনি চাব পাৰিব। সো লগতে फ्रेंड्स আপোনালোকে আপকামিং বাৰ্থডেটো কি বাৰে পৰিব গোটেইখিনি চাব পাৰিব। সো फ्रेंड्स ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু লগতে কমেন্ট কৰি জনাব নেক্সট কি ভিডিঅ' লাগে। থ্যাংক ইউ फ्रेंड्स।